আমাৰ অন্য এটা ভিডিঅ' লৈ আজি আমি তিনিটা যাই আছো জিমলৈ আৰু এইটো সিংগাৰ আচৰিত সিংগাৰ গাইছ লাগা হলি কণ্টেক্ট কৰিব চাইকেল লৈ যাই আছো যেহেতু বাইক নাই আমাৰ বাইক কিনা পইচা পাতি লাগবে বস্তু আমাৰ তাত নাই আৰু গাইছ হাতে দিও যোৱা পাৰোঁ কিন্তু ৰিক্সটো ইমান ল'ব নোৱাৰা কাৰণ ক'ত খুন্দা মাৰা যায় ঠিক নাই না এনেকুৱা এটা লোকেশ্যনৰ সৈতে আমি গৈ আছোঁ আৰু এইটো ভাই বহি আছে এইটো কথা মই কি লাজা বস্তি নে কি বস্তি আৰু গাইছ কালি দেৱালী যোৱা পৰহিয়া দেৱালী পাৰ হৈ গ'ল কিন্তু আমাৰ দেৱালী ইমান খাচ নাই জুবিন দা আমাৰ সকলোৰে মৰমৰ জুবিন দা যিহেতু আমাৰ মাজত নাই সেইবাবে এবাৰ মানে কি কয় দেৱালী এবাৰ তেনেকৈ পাৰ কৰিব লগা হ'ল আৰু গাইছ কিনো কম মজুৱাই এইটো বিজিত দে ভাই আৰু গাইছ গৈ গৈ মই পৰা কলেজখন পাই গ'লোঁ এইবাৰ নতুনকৈ এডমিশ্যন লৈছোঁৱেই কলেজ মানে স্নাতক মহাবিদ্যালয় এইখন কিবা মিটিং চিটিং চলি আছে নেকি আৰু এই তাত যে ৰবা দেখিছা তাত মানে কালী পূজাৰ দিনা নাম মতা হৈছিল আৰু পেণ্ডেল চেণ্ডেল ভাঙি আছে কি হ'ব হয় 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 নহ'লে বা কেতিয়াবা মোৰ মাৰা যাব গাইছ ঠাণ্ডা দিনত জোতা অনাৰ প্লেনিং চলি আছে আমাৰ আৰু ই জাগা হ'লে উঠি লৈ যায় কস্তুৰীয়ে আৰু গাইছ এতিয়া জিম পামেই বাৰু আৰু অলপ গ'লে পাম বেয়াটো লাগছি মানে এইখিনি উঠাবা অলপ ওখ আছে বাৰু মোবাইলত বহুত গম পোৱা নাই আপোনালোকে ফাইনেলি গাইছ আমি জিম আহি পাই গ'লোঁ আৰু গাইছ জিমখন মানে নতুনকৈ খুলিছে 6 মাহমান হৈছে আৰু জিমো নতুন আৰু আমিও নতুন গাইছ নতুনকৈ আৰম্ভ কৰিছোঁ জিম কৰা আৰু জিমৰ ভিতৰত সোমাই আহি দেখিলোঁ পিছে বহুত মানুহ নাই আজি মানে লাহে লাহে আহিব বাৰু কিন্তু আমি আজি বহুত সোনকালে আহি পালোঁ গাইছ আজি বেক ডে বেক মাৰিম এতিয়া ভিডিঅ'টো চাই থাকিব আপোনালোকে পজিশ্যনটো চাগে মোৰ ভালকৈ হোৱা নাই কাৰণ নতুনকৈ আৰম্ভ কৰিছোঁ প্ৰায় এসপ্তাহমান হৈছে জুবিন দাৰ ধুনীয়া এটি গীত বজাই লৈ আমি আৰু জিম কৰা আৰম্ভ কৰিছোঁ আজি বেক ডে যিহেতু সেইকাৰণে বেকৰ এক্সাৰচাইজ কৰি আছোঁ 15টাকৈ 3টা ছেট মাৰি ল'লোঁ মই আৰু ইহঁতৰ বাৰু দুদিনমান হৈছে মানে দুদিন নহয় দিয়ক 4 মাহ মানে হৈছে জিমত অহা আৰু ইহঁতৰ তাতে শিকি আছোঁ মই জিম কৰা শিকোৱা মানুহ নাই যে সেইকাৰণে সিহঁতৰ তাৰ পৰা শিকি আছোঁ শিকোৱা মানুহ নাই যে গাইছ সেইকাৰণে ইহঁতৰ তাতে শিকি থকা হৈছে কাৰণ ইহঁতে যিহেতু 4 মাহ 5 মাহমান হৈ গ'ল জিম কৰা সেইকাৰণে ইহঁতৰ পৰা অলপ শিকি আছোঁ আমাৰ মৰমৰ জুবিন দাৰ গীত এটি বজাই লৈ ধুনীয়াকৈ জিম কৰি আছোঁ আৰু বহুত দেৰি বাৰু জিম কৰি নাথাকোঁ যিহেতু ৰাতি হ'ল এতিয়া ঘৰত যাব লাগে নেকি গাইছ জিমৰ পৰা এতিয়া ঘৰত যাবলৈ ওলাইছোঁ চাইকেলখন লৈছোঁ ব'লক লগ পাই আছোঁ আগত গাইছ এতিয়া ফাটাফুট খাই যাই আছোঁ আগত কি হ'লি একো দেখা নাই এই কেইফালে আন্ধাৰ মুন্ধাৰ লাইট চাইট একো আনবা নহ'ল গাইছ আজি অন্যদিনা বাৰু বাইকখনে লৈ আহোঁ কিন্তু আজি চাইকেল লৈ আহিলোঁ আমি গোটেইকেইটাই গাইছ কৰোঁ নেকি হ'ব গাইছ ভিডিঅ'টো আজিলৈ এইখিনিয়ে আছিল লগ পাম এটা নতুন ভিডিঅ'ত বাই বাই গাইছ আন্ধাৰ মুন্ধাৰ দেখা চেখা নাই নেকি আমাৰো আৰু ভিডিঅ'টো লগ পাম এটা নতুন ভিডিঅ'ত বাই বাই